নমস্কাৰ মোৰ বন্ধু বান্ধৱসকল, আহক আমি আজি অসম ৰাজ্যিক চিৰিয়াখানা চাওঁ আহক সকলোৱে মিলি। এয়া মোৰ নিজে কাষত দেখিছে এটা হৰিণা পহু, কি সুন্দৰভাৱে অকলশৰীয়াকৈ চৰি আছে, কোনো ভয় ভাৱ নকৰাকৈ। সঁচাই মানিব লাগিব দেই, মানুহে মৰম কৰিলে সকলো বস্তু কাষতে পোৱা যায়। সঁচাই মানিব লাগিব। এয়া দেখিছে কাছ আৰু এয়া হলৌ বান্দৰ গছৰ ডালটোত কেনি শান্তিয়ে বহি আছে। এয়া দেখিছে ভাটৌ চৰাই, কিনো চোবাই আছে কুটু কুটুকে, সিহে জানে। কাৰোলৈ ভয় ভাৱ নাই, কাষতে কিন্তু মানুহ বহুত আছে, একো ভয় ভাৱ নকৰাকৈ চোবাই আছে। মানুহবিলাকেও মাকৈ দিছে খাবলৈ তেখেতলোক। আৰু এই কাষতে আমাৰ কাষতে এজন কইনীয়া দেখা পাব আপোনালোকে। কইনীয়াজনে কেমেৰা লৈ ফটো লৈ আছে, ক'ব নাজানো, কিন্তু ভাল লাগিছে অসমত দেখা পাই। এয়া দেখিছে ডাঙৰ ডাঙৰ শিং থকা হৰিণা পহু, কিন্তু বিৰাট ডাঙৰ ডাঙৰ। যাওঁ আহক এয়া ওপৰলৈ, আমি কিনো দেখা পাওঁ চাওঁগৈ এইবাৰ। আৰু মোক পিছে পিছে মোক ককাই আৰু ভতিজা আৰু ভাইটি আছে ইয়াত। চাৰিওফালে মানুহ। ডিচেম্বৰ বুলি আহিছে ফুৰিবলৈ। ভাইটি আৰু ককাই ভতিজা ওপৰলৈ উঠি আছে সিহঁত, আৰু ময়ো আহি আছো কেমেৰা কৰি কৰি। দেখাওঁ কি পাওঁ আপোনালোকক। এয়া দেখিছে ঢেকীয়া বাঘ, চৰি এইটো নাহৰ ফুটুকীহে বাঘ। মই ঢেকীয়া বুটে বুলি কৈছোঁ, এইটো নাহৰ ফুটুকীয়া বাঘ। মস্ত প্ৰকাণ্ড, কিন্তু সঁচাই মানিব লাগিব দেই।